নমস্কাৰ বন্ধুসকল অহাকালি লাচিত দিৱস সেই উপলক্ষে বিভিন্ন স্কুল আৰু কলেজত লাচিত দিৱসৰ আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব সেইবাবে মই আপোনালোকৰ বাবে আকস্মিক বক্তৃতা প্ৰতিযোগিতাত যদি লাচিত বৰফুকন পৰে সেই বিষয়ে আপোনালোকে কি ক'ব তাৰ ওপৰত আজি ভিডিঅ'টো বনাইছোঁ আপোনালোকে মই পঢ়ি যাম ধুনীয়াকৈ আপোনালোকে পঢ়ি যাব আৰু লাগিলে স্ক্ৰীনশ্বট মাৰি থৈ দিব যাতে আপোনালোকৰ সুবিধা হয় পিছত পঢ়িবলৈ প্ৰথম এনেকৈ ষ্টাৰ্ট কৰিব নমস্কাৰ আজিৰ প্ৰতিযোগিতাৰ বিচাৰক মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল মৰমৰ বন্ধু বান্ধৱী আৰু ভাইটি ভণ্টিসকল আজিৰ আকস্মিক বক্তৃতা প্ৰতিযোগিতাত মোৰ ভাগত পৰিছে লাচিত বৰফুকন মহাবীৰ লাচিত বৰফুকনৰ বিষয়ে দুষাৰ ক'বলৈ ওলাইছোঁ কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব ভাৰত বুৰঞ্জীৰ অন্যতম বীৰ যোদ্ধা তথা আহোম সেনাপতি লাচিত বৰফুকনৰ শৌৰ্য বীৰ্যৰ কথা অতুলনীয় শৰাইঘাটৰ যুদ্ধত অগ্ৰাসী মোগলক পৰাভূত কৰি মাতৃভূমিক ৰক্ষা কৰা বীৰগৰাকী যুগে যুগে স্মৰণীয় লাচিত বৰফুকনৰ জন্ম হৈছিল 1622 চনৰ 24 নৱেম্বৰ তাৰিখে শিৱসাগৰত তেওঁৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা আৰু মাতৃৰ নাম আছিল নাগেশ্বৰী আইদেউ লাচিত বৰফুকন পিতৃ মাতৃৰ সপ্তম তথা চতুৰ্থগৰাকী জীৱিত সন্তান আছিল ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰাৰ বাবে লাচিতে সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষা ল'বলগীয়া হৈছিল লাচিতৰ জন্ম ৰাজকীয় পৰিৱেশত হোৱা বাবে কৰ্তব্যপৰায়ণ কৰ্মনিষ্ঠা সততা আদি গুণ পৰিয়ালৰ পৰাই পাইছিল নিজৰ বীৰত্ব সততা কৰ্মনিষ্ঠা ন্যায়পৰণতা আদি গুণৰ বলত লাচিতে স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত আহোমৰ বৰ সেনাপতি আৰু বৰফুকন পদবী লাভ কৰিছিল 1671 চনত আহোম আৰু মোগলৰ মাজত হোৱা বিখ্যাত শৰাইঘাটৰ যুদ্ধত তেখেত সেনাপতি আছিল শৰাইঘাটৰ যুদ্ধত কামত অৱহেলা কৰাৰ বাবে লাচিতে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি নিজ মোমায়েকৰ শিৰচ্ছেদ কৰি দেশপ্ৰেমৰ পৰিচয় দিছিল এই যুদ্ধত লাচিতৰ পৰাক্ৰমৰ ফলস্বৰূপে আহোমৰ হাতত মোগল বাহিনী পৰাজিত হৈছিল লাচিত বৰফুকন এগৰাকী মহান বীৰ যোদ্ধা নিস্বাৰ্থ দেশপ্ৰেমিক সাহসী পৰিশ্ৰমী তথা তীখৰ বুদ্ধিসম্পন্ন ব্যক্তিত্বৰ অধিকাৰী আছিল 1672 চনৰ 25 এপ্ৰিলত এইগৰাকী মহান যোদ্ধাৰ মৃত্যু হয় অসমীয়া জাতিৰ স্বাভিমান তথা গৌৰৱ লাচিত বৰফুকনক স্মৰণ কৰাৰ লগতে তেখেতৰ শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰাৰ অৰ্থে প্ৰতি বছৰে 24 নৱেম্বৰ তাৰিখটো লাচিত দিৱস হিচাপে পালন কৰা হয় শৰাইঘাটৰ যুদ্ধত দেখুওৱা বিক্ৰমৰ ফলস্বৰূপে তেখেতৰ নাম অসমৰ বুৰঞ্জীত সদায় জিলিকি থাকিব শেষত সকলোকে লাচিত দিৱসৰ শুভেচ্ছা জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ এনেদৰে কৈ আপোনালোকৰ মন্তব্য সামৰিব পাৰে যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু লগৰ লগত শ্বেয়াৰ কৰিব অহাকালি যদি কোনোবাই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে তেওঁলোকক মোৰ ফালৰ পৰা শুভকামনা যাচিছোঁ যেন তেওঁলোকে ভালকৈ ক'ব পাৰে লাচিত দিৱসৰ শুভেচ্ছাৰ লগতে মোৰ ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ জয় আই অসম